হাই গাইজ, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে ৰাতিপুৱা শুই উঠি যেতিয়া ৰ'দটো গাত পৰে তেতিয়া কিবা এটা বেলেগ ভাল লাগি যায়। সেইকাৰণে মই বনাই দিলোঁ চাহ। তাৰপিছত এইভাগে চাহ খাবলৈ আৰম্ভ কৰিলোঁ। ৰ'দ পাই চাহ খোৱাৰ মজাই বেলেগ। তাৰপিছত আহি পালে নয়ন, তাৰ লগত মই আগবাঢ়িলোঁ দোকানলৈ। আমাৰ এখন স্পেচিয়েল দোকান আছে চিঙৰা আৰু মালপোৱা খোৱাৰ। সেইকাৰণে এনেদৰে এটা মালপোৱা খাই মই আগবাঢ়িলোঁ ঘৰলৈ ছাগলীকেইটা দৰক দিবলৈ পথাৰলৈ যাওঁ। তাৰপিছত ছাগলীকেইটা দৰক দি মই আগবাঢ়িলোঁ ঘৰলৈ মোৰ মুৰ্গীকেইটাৰ ফালে আগবাঢ়োঁ। এইবাৰ মই 100টা মুৰ্গীৰ পোৱালি আনিছিলোঁ। আপোনালোকে নিশ্চয় গম পোৱা নাই, গম পাই যাব মোৰ ভ্লগ পাই যাব চেনেলত। চক মুৰ্গীকেইটাই কেনেদৰে চক এক থুপ হৈ আছে, কিবা এটা ভাল লাগে মুৰ্গীবোৰ দেখিলে। তাৰপিছত মই আগবাঢ়িলোঁ মোৰ গাহৰিটোৰ ফালে। গাহৰিটো মোৰ এটা গাহৰি আছে, আপোনালোকে গম পাইছে, আৰু অন্য এটা বিক্ৰী কৰি দিছোঁ। সেইকাৰণে সিয়াৰ ফালে অলপ আগবাঢ়ো সিয়াৰ ওচৰলৈ গ'লে সি কিবা এটা বেলেগ ভাল পায়। ইয়াৰ গাটো যেতিয়া লাৰি দিব ই হাগাৰ সমান সুখ পায়, এনেকুৱা সুখ পায়। ইয়াৰ কাৰণে অলপ গাটো পি দিলোঁ। গাটো পি দি উঠি মই মোৰ মিনি ভ্লগটো ইয়াতে সামৰিলোঁ। তেন্তে আজিলৈ বাই বাই, জয় আই অসম।